জীৱনত যদি কেতিয়াবা অকলেও যাবলগীয়া হয়, ভয় নাখাব। কাৰণ সমস্যা, শ্মশান, শিখৰ আৰু হিংসাখন এই সকলোবোৰত মানুহ অকলেই থাকে। সুন্দৰ ছবিবোৰতো নিগেটিভৰ পৰাই তৈয়াৰ কৰা হয়। সেইকাৰণে যদি কেতিয়াবা জীৱনটোক অন্ধকাৰ দেখা পায়, তেতিয়া বুজি ল'ব যে ভগৱানে আপোনাৰ জীৱনৰ এখন সুন্দৰ ছবি নিৰ্মাণ কৰি আছে। জয়ী হোৱাৰ সোৱাদৰ অনুভৱ তেতিয়াহে হয়, যেতিয়া আপুনি হাৰি যোৱাৰ তিতা ৰস খাই পাইছে। জীৱনটোৱে যেতিয়া পৰীক্ষা লয়, তেতিয়ালৈকে এৰি নিদিয়ে, যেতিয়ালৈকে জীৱনত লুকাই থকা সকলোবোৰ শিকাই নিদিয়ে। সময়ে যদি কাঢ়ি নিছে, সময়ে দিবও। আপুনি মাত্ৰ নিজকে সময়ৰ হাৰৰ লগত হাৰি যাবলৈ নিদিব। সময়ৰ লগত সলনি হ'বলৈ শিকক, সময়ক সলনি কৰিবলৈ শিকক। বাধ্যতামূলকবোৰৰ পৰা আঁতৰি নাযাব। সকলো অৱস্থাৰ লগত খোজ দিবলৈ শিকক। যদি কেতিয়াবা কিবা কাম আপোনাৰ ইচ্ছা অনুযায়ী হয়, তেতিয়া ভগৱানক ধন্যবাদ দিব। কাৰণ আপোনাৰ ইচ্ছাক ভগৱানে গুৰুত্ব দিছে। যদি আপোনাৰ ইচ্ছা অনুযায়ী কিবা কাম হোৱা নাই, তেতিয়া ভগৱানক আৰু ধন্যবাদ দিব। কাৰণ এতিয়াৰ কামটো তেখেতৰ ইচ্ছা অনুযায়ীহে হ'ব। যদি আপুনি বেয়া সময়ৰ সৈতে দিনবোৰ পাৰ কৰি আছে, তেতিয়াহ'লে এইটো কথা ধ্যান ৰাখক। বেয়া সময়ৰ এটা বহুত ডাঙৰ লাভ এইটো হৈছে যে ফাল্টু মানুহবোৰ এৰি গুচি যাব। জীৱনৰ উজুটিবোৰ বৰ অদ্ভুত। যেতিয়াই জীৱনত কিবা ভুল কৰে, তেতিয়া কিবা নহয় কিবা শিক্ষাটো দি যায়। নহ'লেও কাৰোবাৰ নহয় কাৰোবাৰ আচল ৰূপটো দেখুৱাই থৈ যায়। তেতিয়াইতো গম পোৱা যায়, কোনে হাতৰ পৰা হাত এৰি আঁতৰি গৈছে। যদি আপুনি সেই সময়টোতো হাঁহি থাকিব পাৰে, যোন সময়ত নেকি আপুনি সম্পূৰ্ণৰূপে ভাগি পৰিছে। বিশ্বাস কৰক, আপোনাক আৰু এই সংসাৰৰ কোনো শক্তিয়ে ভাঙিব নোৱাৰে। যেতিয়া আপুনি জীৱনত সফল হয়, তেতিয়া আপোনাৰ বন্ধুসকলে গম পায় যে আপুনি কোন হয়। আৰু যেতিয়া আপুনি জীৱনত বিফল হয়, তেতিয়া আপুনি গম পাব যে আপোনাৰ বন্ধু কোনসকল হয়। সুখী হৈ থকাৰ কাৰণ এইটোও নহয় যে সকলোবোৰ ঠিকেই আছে। সুখী হৈ থকাৰ কাৰণ এইটো হয় যে আপুনি দুখৰ পৰা উঠি জীয়াই থাকিবলৈ শিকি ল'লে। ৰামধেনু তৈয়াৰ হ'বলৈ ৰ'দ আৰু বৰষুণ দুয়োটাৰে প্ৰয়োজন হয়। আমাৰ জীৱনটো ঠিক তেনেকুৱাই। তাত যদি সুখ আছে, দুখো থাকিব। তাত যদি ভালটো আছে, বেয়াও থাকিব। পোহৰ যদি আছে, অন্ধকাৰো থাকিব। কাৰণ জীৱনটোৰ কাৰণে এইবোৰ অত্যন্ত প্ৰয়োজন। সেইকাৰণে পৰিস্থিতি যেনেকুৱাই নহওক কিয়, কেতিয়াও নিৰাশ নহ'ব। মনত ৰাখিব, আপুনি হৈছে ভগৱানে বনোৱা আটাইতকৈ সুন্দৰ কৃতি হয়। সেইকাৰণে বিপৰীত পৰিস্থিতিবোৰক আপোনাৰ সুন্দৰতাক কাঢ়ি লৈ যাবলৈ নিদিব। আশাৰ বন্তিক কেতিয়াও নুমাবলৈ নিদিব। পোহৰ লাগিলে সূৰ্য বা আশাৰেই হওক, যেতিয়া ওলাই সকলো অন্ধকাৰ শেষ কৰি দিয়ে। কুমাৰে যেতিয়া মাটিৰ পাত্ৰ বনায়, বাহিৰৰ পৰা বহু জোৰেৰে থাপ থাপকৈ মাৰে। কিন্তু ভিতৰৰ ফালে অতি মৰমেৰে তেওঁ কোমলকৈ মোহাৰেহে মাত্ৰ। এজন সুন্দৰ আৰু শক্তিশালী মানুহ হ'বলৈ ভগৱানৰ ওপৰত ভৰসা ৰাখক। তেখেতে আপোনাক কেতিয়াও ভাঙি যাবলৈ নিদিয়ে। যিবোৰ অতীত, তাক বৈ যাবলৈ দিয়ক। আৰু যিবোৰ বৈ বৈ আপোনাৰ ওচৰলৈ আহিছে, তাক স্বাগতম কৰক। কেতিয়াবা শূন্যৰে আৰম্ভ কৰাও অতি জৰুৰী হয়। মনত ৰাখিব, জীৱন এক সংঘৰ্ষ। হাৰি যোৱাটো ভাল কথা, কিন্তু হাৰ মনাটো নহয়। ভগৱানে কয়, উদাস নহ'বা, মই তোমাৰ লগত আছোঁ। ওচৰত নহয়, আশে-পাশে আছোঁ। চকুযোৰ বন্ধ কৰা আৰু হৃদয়ৰ পৰা মনত পেলোৱাচোন, মই আৰু ক'তো নহয়, তোমাৰ বিশ্বাসতেই আছোঁ। মনত ৰাখিব, ভাল দিন যদি সদায় নাথাকে, তেতিয়াহ'লে বেয়া দিনো বেছিদিন নাথাকে। নমস্কাৰ বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানেই আছিল। চাই কেনেকুৱা পালে জনাবৰ কাৰণে নাপাহৰিব। আৰু ভিডিঅ'টো চাই এটা লাইক এটা কৰিবৰ কাৰণেও নাপাহৰিব। আৰু মোৰ চেনেলটো যিসকলে নতুনকৈ চাই আছে, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে বেল আইকনটো দবাই দিব। ধন্যবাদ।